শিৰচ্ছেদ কৰিলে, মানে ডিঙি কাটি দিলে। কামাখ্যাৰ ভূমিত ভৰি থয়, তেন্তে মুহূৰ্ততে তহঁতৰ বংশটো ধ্বংস হৈ যাব। কেন্দুকলাইৰ ডিঙিটো ক'ত গ'ল? নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ বাপ্পা চেনেলৰ অন্য এটা ব্লগলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ ভাৰতবৰ্ষৰ অন্যতম পীঠ কামাখ্যা মন্দিৰত। মই আপোনালোকক আজি ক'ম এনেকুৱা এটা পৰিয়াল যিটো কামাখ্যাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, আৰু সেই পৰিয়ালটো আজিলৈকে কামাখ্যা মন্দিৰত ভৰি থ'ব পৰা নাই আৰু সাহসো নকৰে। কাৰণটো হৈছে তেখেতলোকে যদি এই কামাখ্যাৰ ভূমিত ভৰি থয়, তেন্তে পৰিয়ালটো মুহূৰ্ততে ধ্বংস হৈ যাব আৰু ভস্মীভূত হৈ যাব। গতিকে সেই পৰিয়ালটোনো কোন? নিশ্চয় আপোনালোকে জানিব বিচাৰিব। সেই পৰিয়ালটো মই আপোনালোকক জনাম, কিন্তু তাৰ আগতে আমি কামাখ্যাৰ ভিতৰত সোমাওঁ আহক। মই তাৰ ভিতৰত সোমাই আপোনালোকক ইয়াৰ বিশেষ বৰ্ণনা দি আছোঁ। এয়াই হ'ল কামাখ্যা মন্দিৰ। ইয়াতেই ভাৰতবৰ্ষ তথা দেশী বিদেশী সমূহ ভক্তগণৰ সমাগম হয়। ইয়াতে অম্বুবাচীত বিশেষ মেলা হয়, কিন্তু এটা পৰিয়াল ইয়াত উপস্থিত নহয়। নিশ্চয় আচৰিত কথা নহয়নে বাৰু? এটা পৰিয়ালহে কিয় নাহে? বাকী সকলো মানুহ ইয়াত আহে, যায় আৰু সেৱা কৰে। আহক সেই আচৰিত পৰিয়ালটোৰ কথা আমি জানো। জয় মা কামাখ্যা। মই মন্দিৰ দৰ্শন কৰিলোঁ, কিন্তু তাত মোবাইল নিয়াটো মানা। সেইকাৰণে মই আপোনালোকক ভিতৰৰ ভাগ দেখাব নোৱাৰিলোঁ। কিন্তু মূল কথাটো আছিলে সেই ৰহস্যময় কাহিনী। সেই কাহিনীটো মই এতিয়া আপোনালোকক ক'ব খুজিছোঁ। আহক কাহিনীটো মই কওঁ। এই কামাখ্যা মন্দিৰৰ প্ৰথমজন পূজাৰী আছিল কেন্দুকলাই। তেখেত আছিল মা কামাখ্যাৰ প্ৰধান ভক্ত। তেখেতে মা কামাখ্যাৰ এনেকুৱা ভক্তি কৰিছিল, মা কামাখ্যা তেখেতক দেখা দিছিল। প্ৰথম কথাটো ইয়াৰ লগতে জড়িত, এই দেখা পোৱাৰ লগত জড়িত। যেতিয়া কেন্দুকলাইয়ে মা কামাখ্যাক স্তুতি কৰে, ভক্তি কৰে, তেতিয়া মা কামাখ্যা এদিন মানে কেন্দুকলাইৰ ভক্তিত সন্তুষ্ট হৈ মা কামাখ্যা নিজে কেন্দুকলাইক দেখা দিলে। আৰু কেন্দুকলাই আচৰিত যে মা কামাখ্যাই মোক দেখা দিছে। আৰু দেখা দিয়াৰ লগতে মা কামাখ্যাই নৃত্য কৰিছিলে কেন্দুকলাইৰ সন্মুখত। কিন্তু কেন্দুকলাইয়ে সেই কথাটো বহুদিন লুকুৱাই ৰাখিছিলে। কিন্তু কেনেকৈ নাজানো, শেষত ৰজা নৰনাৰায়ণৰ কাণত সেই কথা পৰিলগৈ। ৰজা মানুহ সেই কথা জানিব ইচ্ছুক হ'ল, আৰু ৰজা নৰনাৰায়ণে কেন্দুকলাইক মাতি পঠালে। আৰু ৰজাৰ আদেশ, কেন্দুকলাই ৰজাৰ কাষলৈ গ'ল। আৰু ৰজাই সুধিলে যে আপোনাৰ যি কথা শুনিছোঁ, কথাষাৰ সত্যনে? কিন্তু কেন্দুকলাই কওঁ নকওঁকৈ বহু দেৰি কোৱা নাছিলে, কাৰণ ভয় কৰিছিলে ৰজাই বা কি কৰে, ৰজাৰ কথা, ৰজাৰ আদেশ, যি টি সিদ্ধান্ত ল'ব পাৰে। কিন্তু বহু শেষত ক'বলৈ বাধ্য হ'ল, আৰু কেন্দুকলাই ক'লে, হয় মই মা কামাখ্যাক দৰ্শন কৰিছোঁ, আৰু মা কামাখ্যাই মোৰ সন্মুখত নৃত্য কৰিছে। ৰজাই ভাবিলে, বাহ, ইয়াৰ কথাটো সঁচা, ইটো নিজেও কৈছে। গতিকে ৰজাৰ ওপৰততো কোনো নাই, ৰজাৰ কথা মানিবই লাগিব। কেন্দুকলাই ৰজাৰ কথা মতেই এদিন মন্দিৰত আহি আকৌ মাক স্তুতি কৰিবলৈ লাগিলে। কিন্তু এটা আচৰিত কথা, ৰজাকতো পোনাপোনিকৈ মা কামাখ্যাৰ ওচৰলৈ নিব নোৱাৰিব। তেতিয়া কি কৰিব? উপায় নাই। কেন্দুকলাই ক'লে, মই যেতিয়া পূজা কৰি থাকিম মাক, তেতিয়া আপুনি মন্দিৰৰ এটা সৰু বিন্ধা আছে, সেই বিন্ধাটো দি চাব লাগিব। ৰজা মান্তি হ'ল, সেই বিন্ধাটো দিয়ে মই চাম বুলি। ঠিক কেন্দুকলাই মাক
স্তুতি কৰিবলৈ ধৰিলে, পূজা কৰিবলৈ ধৰিলে। লাহে 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 মা দৰ্শন দিলে। মায়ে লাহে লাহে নৃত্য কৰিবলৈ ধৰিলে। ঠিক নৰনাৰায়ণে সেই সৰু বিন্ধাটো দি মাক চাই আছিলে। কিন্তু মাটো ভগৱান, গম পাবই। মাৰ উঠিল খং। মাৰ খং উঠি কেন্দুকলাইৰ শিৰচ্ছেদ কৰিলে, মানে ডিঙি কাটি দিলে। আৰু লগে লগে নৰনাৰায়ণে ভয় খালে। আৰু মায়ে তেতিয়া নৰনাৰায়ণক শাপ দিলে যে তহঁতৰ কোনো বংশই যদি আমাৰ এই কামাখ্যাৰ ভূমিত ভৰি থয় তেন্তে মুহূৰ্ততে তহঁতৰ বংশটো ধ্বংস হৈ যাব আৰু ভস্মীভূত হৈ যাব বুলি শাপ দি দিলে। আৰু নৰনাৰায়ণে মাৰ শাপত ভয় হৈ সেই জেগা এৰি গুচি গ'ল। কিন্তু আৰু এটা ৰহস্য আছে, কেন্দুকলাইৰ ডিঙিটো ক'ত গ'ল? কেন্দুকলাইৰ ডিঙিটো কাটি দিয়াৰ লগে লগে দৰং জিলাৰ কলাই নামৰ এখন গাঁও আছিল। সেই গাঁৱত গৈ সেই ডিঙিটো পৰিছিলেগৈ। এতিয়াও লোকমান্য কথা দেই, এইটো লোকমান্য অনুযায়ী এতিয়াও তাত গ'লে হেনো সেই কথা জনা যায়। এতিয়াও তাত কিবা মন্দিৰ আছে বুলি জনা যায়। ঠিক তেনেকৈয়ে সেই নৰনাৰায়ণৰ পৰিয়ালটো, মানে সেই অসমৰ এটা পৰিয়াল, যিটো পৰিয়ালে আজিও এই মা কামাখ্যাৰ ভূমিত ভৰি ধুব পৰা নাই। ঠিক মই আজি আপোনালোকক কাহিনীভাগ ক'বলৈ চেষ্টা কৰিছোঁ। ইয়াতে অনেকখিনি ভুল হৈ যাব পাৰে মাজতে, কাৰণ ময়ো শুনা কথা, দেখা কথা নহয়। গতিকে ভুল হ'লে ক্ষমা কৰিব বুলি মই আশা কৰিলোঁ। আৰু এনেকুৱা ধৰণৰ অন্য ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰি জনাওক। আৰু যদি আপোনালোকৰো এনেকুৱা কাহিনী কিবা জ্ঞাত তেন্তে মোক মেছেজ কৰি জনাব পাৰে, মই যোগাযোগ কৰিম। তো বাপ্পা ঐ হওক বুলি কৈ আজিলৈ মই ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।